নিশ্চয় ভালে আছে বাবে এই ভিডিওটো ওপেন কৰিছে মন্দিৰত ঘণ্টা কিয় থাকে কিয় বহল ভৰিতলুৱা বা ভৰি পতা থকা ল'ৰা আমাৰ ইণ্ডিয়ান আৰ্মিত নলয় স্কুল বাছত হালধীয়া ৰং কিয় থাকে আহক তেন্তে আজি এনেকুৱা আমেজিং কেইটামান ফেক্টৰ ওপৰত আলোচনা কৰোঁ নমস্কাৰ মই বিশ্বজিত আপোনালোকে চাই আছে ফেক্ট এণ্ড ফান আসাম ইউটিউব চেনেলৰ ফেক্ট এপিসোড স্কুল বাছত হালধীয়া ৰং কিয় থাকে স্কুল বাছত আচলতে হালধীয়া ৰং দিয়া কাৰণটো হ'ল এইটোৱে যে মানুহে আনবিলাক ৰঙতকৈ অতি সোনকালে হালধীয়া ৰংটো দেখা পায় আন্ধাৰতেই হওক বা অতিপাত ঘন কুঁৱলীৰ মাজতেই হওক এই হালধীয়া ৰংটো অলপ পোহৰ পালে বা সামান্যতম পোহৰতে বহুত বেছিকৈ জিলিকি উঠে সেয়ে স্কুল বাছত হালধীয়া ৰং দিয়া হয় বা হালধীয়া ৰং থাকে হয়তো আপোনাৰ প্ৰিয় ফল আপেলো হ'ব পাৰে বা আপেল আপোনাৰ প্ৰিয় ফল হয় নেকি যে আপেলে আপোনাক মৃত্যুমুখতো পেলাব পাৰে আপুনি জানেনে যদি 150তকৈ অধিক 150-200তকৈ যদি অধিক গুটি আপুনি আপেলৰ ভক্ষণ কৰে তেন্তে আপুনি মৃত্যুমুখত পৰিব পাৰে আপেলৰ গুটিত এমিনডালিন নামৰ এবিধ পদাৰ্থ থাকে য'ত চাইনাইড পোৱা যায় 150ৰ পৰা 200ৰ ওপৰত যদি গুটি এজন মানুহে ভক্ষণ কৰে তেন্তে সেই চাইনাইডৰ ফলত মানুহজনৰ মৃত্যুমুখত পৰিব পাৰে আৰু এইটো আপেলৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে আপেলৰ প্ৰকাৰটো এইটো কাৰণে কোৱা নাই কাৰণ চেফটিটো বহুত বেছি প্ৰয়োজন আপুনি জানেনে তৰমুজৰ গুটি পৃথিৱীৰ আন সকলোবোৰ গুটিতকৈ বেছি পুষ্টিকৰ গুটি তৰমুজৰ গুটিত গুড ফেট হাই প্ৰটিন মেগনেছিয়াম জিংক আৰু কপাৰৰ দৰে মিনাৰেলছ পোৱা যায় আপুনি জানেনে ভাৰতীয় হেনাত প্লেট ফুট অৰ্থাৎ বহল ভৰি তলুৱা থকা লোকক ভৰ্তি নকৰে ভৰিৰ তলুৱা বহল হ'লে ওজন কঢ়িওৱা অৰ্থাৎ মানে ভাৰ কঢ়িওৱা ক্ষমতা কমি যায় আৰু স্পীডত দৌৰিব নোৱাৰে ভৰিৰ তলুৱাত থকা বেকা অৰ্থাৎ ঘূৰণীয়া অংশটোৱে স্প্ৰিঙৰ দৰে কাম কৰে যিটো নহ'লে অতি সহজে কঁকালৰ বিষ হয় মন্দিৰত ঘণ্টা কিয় থাকে ইয়াৰ আচল বৈজ্ঞানিক কাৰণটো হৈছে ঘণ্টাৰ শব্দই মানুহৰ মন মুকলি কৰে মন বুদ্ধি আৰু যিকোনো কামত মনোযোগ বৃদ্ধি কৰে ঘণ্টাৰ শব্দই মগজুৰ ৰাইট আৰু লেফ্ট পাৰ্টৰ মাজত সম্পৰ্ক বৃদ্ধি কৰে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ